লালমোহন, চোৰ সম্পৰ্কে এটা ভাল উদাহৰণ দেচোন তই। স্যার, চুর গলে বুদ্ধি বাড়ে অথবা বুদ্ধি বঢ়াবৰ কাৰণে চুৰক সদায় পলাই যাব দিব লাগে। এতিয়া লালমোহন, এনেকুৱা এখন জেগাৰ নাম কোৱা যিটো পুৰুষে বনাইছে কিন্তু সেই ঠাইত পুৰুষেই যাব নোৱাৰে। কি আছিল জানো স্যাৰ? হয় স্যাৰ, লেডিজ টয়লেট আছিল, লেডিজ টয়লেট। এতিয়া লালমোহন, তই কচোন, ছোৱালীবিলাকৰ লাজ বেছি নে ল'ৰাবিলাকৰ লাজ বেছি? স্যাৰ, ল'ৰাবিলাকৰ। কেনেকৈ? স্যাৰ, সকলো চিনেমাত ছোৱালীবিলাকে হাফ পেণ্ট পিন্ধে আৰু ল'ৰাবিলাকে ফুল পেণ্ট পিন্ধে। বদমাছ ল'ৰা, তোক ৰ। স্যাৰ, মই এটা প্ৰশ্ন সুধো আপোনাক। সুধা লালমোহন, সুধা। স্যাৰ, মহাত্মা গান্ধীৰ মাথাত কিয় চুলি নাছিল? কাৰণ তেওঁ এজন সত্যবাদী আছিল। তেওঁ সদায় সত্য কথা কৈছিল, তেওঁ কেতিয়াও মিছা কথা কোৱা নাছিল, সেইকাৰণে। স্যাৰ, সেইকাৰণে কওঁ, ছোৱালীবিলাকৰ মাথাত ইমান কিয় চুলি? আজিহে বুজিছোঁ।